ফেমিলি মেম্বাৰ এজনে ফোন কৰিলে তেজপুৰৰ পৰা যে আমাৰ বিশ্বনাথ চাৰিআলিত আহি আছে মোক লগ কৰিব গিফ্ট আনিছা নেকি? বোলে আমাৰ ভিডিঅ' চোৱা এজন দাদা না ঘৰ মোৰ ঘৰ গহপুৰ মিছামাৰী হয়। কাষত ঘূৰি ফুৰোতে পাই গ'লো আমাৰ ফেমিলি মেম্বাৰ। এইফালে ভিডিঅ' চাইছা ন? আমাৰ ফেমিলি মেম্বাৰ ক'ৰ পৰা আহিছা? গহপুৰ। ফেমিলি মেম্বাৰ আজি ব্লগ তেনেকৈ কৰা হোৱা নাই যিহেতু অলপ বিজি আছোঁ শ্বুটিঙৰ কামত আৰু মানে শ্বুটিঙৰ কামত আহি আছিলোঁ। আমাৰ ফেমিলি মেম্বাৰ এজনে ফোন কৰিলে তেজপুৰৰ পৰা যে আমাৰ বিশ্বনাথ চাৰিআলিত আহি আছে মোক লগ কৰিবৰ কাৰণে। ভাল লাগে বন্ধুসকল আৰু লগ পালোঁ আমাৰ বিশ্বনাথ চাৰিআলি তেজপুৰ ৰোডতে আৰু ভাল লাগিলে। গিফ্ট আনিছা নেকি? কেলে আনিব লাগে এইবিলাক আৰু অকলে আহিছা ন? কিবা কামত আহিছা নে নেকি? এইফালে চাদিকদা আছে বাৰু মোৰ লগত। তোমাৰ চেনেল আছে নেকি? কৈ দিয়া। কি বুলি আছে কৈ দিয়া। অ'কে, মই দাদাৰ চেনেলৰ লিংকটো ডেছক্ৰিপশ্যনত দি দিম। আপোনালোকে প্লিজ ছাবস্ক্ৰাইবটো কৰিবলৈ একদম নাপাব। একদম পুৰা ছাবস্ক্ৰাইবটো কৰিবই লাগিব। তেজপুৰৰ পৰা আহিছে বিশ্বনাথ চাৰিআলি লগ কৰিবলৈ। প্লিজ আপোনালোকে ছাবস্ক্ৰাইবটো কৰি দিয়ক। ধুনীয়া ধুনীয়া ব্লগ বনাই আছে। আমি শ্বুটিঙত গৈ আছোঁ বাৰু। এনকেইটাহঁত গৈ আছে। তাৰপৰা এইফালে জ্যোতিষমান আমাৰ চাদিকদা জ্যোতিষমানক লৈ আহিছোঁ হোটেলত। এনেই ইমান দূৰৰ পৰা আহিছে। চবে আমাৰ চব টিম আহি গ'ল। এনকেইটা এইফালে জ্যোতিষমান তেজপুৰৰ পৰা অহা আলহীজন আৰু এইফালে আমাৰ এডভেঞ্চাৰ বয় আপটপ চব আছে। বন্ধুসকল বহি আছিলোঁ দোকানত। তাৰপিছত আহিলে আমাৰ ভিডিঅ' চোৱা এজন দাদা আৰু দাদাই বোলে ভিডিঅ' চাইছে আৰু দাদা কেনেকুৱা লাগে ভিডিঅ'বিলাক চাই? ভাল লাগে তোমাৰ ভিডিঅ' মই ৰেগুলাৰ চাই থাকোঁ। হয় হয়। আপোনাৰ ঘৰ? মোৰ ঘৰ গহপুৰ মিছামাৰী হয়। হয় হয়। দাদা আহিলে বহুত বেছি ভাল লাগিলে আৰু দাদা এটা ইউটিউব চেনেল আছে। তাৰ 1000 ছাবস্ক্ৰাইবাৰ হৈ আছে। আপোনালোকে যদি অলপমান মৰম চেনেহ আশীৰ্বাদ কৰি যায় তেনেহ'লে জলদি দাদা 1000 ছাবস্ক্ৰাইব। চেনেলটোৰ নাম হৈছে কেজি ব্লগ। চ' ইউটিউবত আপোনালোকে কেজি ব্লগ বুলি চাৰ্চ কৰিলে আহি যাব। হয় হয়। চ' আপোনালোকে চাব। হয় হয়। কিমান দিনৰ পৰা চাইছে ভিডিঅ'বিলাক? ভিডিঅ'টো বহুত দিনৰ পৰা চাওঁ তোমাৰ। যেতিয়াৰ পৰা তুমি চেনেলটো আৰম্ভ কৰিছা তেতিয়াৰ পৰাই চাওঁ আৰু গাইছ কাষত ঘূৰি ফুৰোতে পাই গ'লো আমাৰ ফেমিলি মেম্বাৰ। এইফালে ভিডিঅ' চাইছা ন? লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিবা আৰু মোৰ ভিডিঅ' চাইছা ন? একদম মজা। গাইছ কাষতে আছিলোঁ আৰু কাষত পাই গ'লে আমাৰ ফেমিলি মেম্বাৰ। ক'ৰ পৰা আহিছা? গহপুৰ। মোৰ ভিডিঅ' কিমান দিনৰ পৰা চোৱা? ভাল লাগেনে? একদম মজা। গহপুৰৰ পাই গ'লো ফেমিলি মেম্বাৰ আৰু আপোনালোক আহিলে মাতিব। একদম মজা। তোমাৰ চেনেল আছে নেকি? অ'কে, মই ডেছক্ৰিপশ্যনৰ লিংকটো দি দিওঁ। আপোনালোকে চাব, ছাবস্ক্ৰাইব কৰি দিব। ভাই সাহেব মজা 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 ভাই এবারে কিছু কালিয়াদমনত যি আৰৰ দৃশ্যবিলাক চাই আপোনালোকে পাগলা হৈ যাব। চাওক এনেদৰে জুই হেৰি কৰা হয়। অ' ভাই চাহাব চাই আছো ওলাইছো। ঠিকে আছে। আৰু গাইছ আইফোনৰ ৱাইড এংগলৰ বাহাদুৰি চাব ভাই সাহাব। ৱাইড এংগল চাওগে।
মানে গাইছা গোটেই চৰ দেখুৱাই আছো বলক গাইছা মাৰি পেলালে মাৰি দেখা পাইছা চিৰিয়াখানা জীৱ জন্তু খিনি আছে এইফালে চাওক চব আছে হাতী ঘোঁৰা বাঘ ভালুক চব আছে চাওক এইফালে গড়াও আছে গড়া কি বনাইছে চিকেন পকৰা একদম দাড়িটো কি কৰিলে দাড়িটো ৰাখিব লাগে মাজতে মোৰ এটা ভিডিঅ' ভাইৰেল হৈছিলে আপোনালোকে নিশ্চয় গম পাই প্ৰায় 2.5 লাখ মান ভিউৱাৰ্ছ আহিছে সেই ভিডিঅ'টো ভাইৰেল কৰা মেইন মানুহজন হৈছে এখেতৰ এটা চেনেল আছে কৈ দিয়ক নামটো চেনেলটোৰ নাম হৈছে ট্ৰেভেল উইথ ডিপ ফুচকা খাই ললো এতিয়া এইফালে ভাইহঁতৰ দোকানত কেনেকুৱা একদম মজা নে আৰু এইফালে পাই গ'লো আমাৰ ফেমিলি মেম্বাৰ কি ভিডিঅ' চোৱা নেকি একদম মজা মণ্ডপৰ ওপৰত একদম মানে ষ্টেজৰ ওপৰত পুৰা আৰু ইয়াৰ পৰা এনেকুৱা লাগিছে মানে ইয়াত যদি মোক যদি ভাষণ দিবলৈ দিলেহেঁতেন মানে কেনেকুৱা লাগে তাত মানুহ চাওক ইফালে মানে জানি তেলি মানুহে বিলাক কি লৈ আছে মোৰ বাবুৰ কাৰণে এটা জন্ডিল ললো এটা হাৰিকেন লৈ আছো আমাৰ ৰাকেশ দা আৰু বিউটি বাইলং অৰ্থাৎ ৰিণ্টু দা আৰু ঠাণ্ডা লাগিছে জোকে চিঞৰি দিয়ক তেতিয়া গৰম উঠিব থাকিবনে সকলোকে হ'ব সকলোকে লগ পাম